হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ঠিকে আছে। আজি মই বহুত দিনৰ মূৰত আপোনালোকলৈ এটা নতুনকৈ ব্লগ লৈ আহিছোঁ। বহুত দিনেই ব্লগ দিয়া নাই। তাৰপিছত আমি কৰি আছোঁ কাম এটা। তো আমি কিছুমান জেগাত ফুৰিব অহাত চলেৰে মানে কাম কৰি আছোঁ। তো তাৰ থ্ৰুৱেদি মই ভাবিলোঁ আপোনালোকক ইয়াৰ অলপ পৰিৱেশ দেখাওঁ। খুব ভাল পৰিৱেশ আমি এতিয়ালৈকে দেখা পাইছোঁ। ইয়াত থাকি কিবা ভালো লাগে, কিবা ভয়ো লাগে। তথাপি মানে ভাল লাগিছে জেগাটুকুৰা থাকি। তো মই ভাবিলোঁ আপোনালোকৰ লগত জেগাটুকুৰা অলপ শ্বেয়াৰ কৰোঁ। আপোনালোকেও চাওক, কেনেকুৱা পায়, কি কৰে জনাব। মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে ব'লক আজি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এতিয়া দক্ষিণ শিক্ষাখণ্ড গোলাঘাটৰ অধীনত বেতনী গাঁও পঞ্চায়তৰ মিলন পথাৰ স্কুল এখনত আছোঁ। তো ইয়াৰ পাছত সেইটো আপোনালোকে এটা গীৰ্জাঘৰ দেখিবলৈ পোৱা গৈছে, খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ গীৰ্জাঘৰটো। তো স্কুলখনৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক অলপকৈ দেখাম, তো বেছি নেদেখাওঁ। তো ইয়াৰ বেক চাইডে এটা ডাঙৰ পথাৰ, ধুনীয়া এটা দৃশ্য আছে। তো আপোনালোকক দেখাই দিছোঁ, চাই লওক ভিডিঅ'টো। দেখা নোপোৱা এটা বস্তু মই আজি আপোনালোকক দেখাম। ফিল্ডখনত ঘাঁহ খাই আছে, বস্তুটো চাওকচোন, চিনি পাই নাই ক'ব। আমাৰ কাম চলি আছে। কিবা এখন ইয়াত আমি লিখিম, আপোনালোকক দেখাম কি লিখিলোঁ। গতিকে তেতিয়ালৈকে অপেক্ষা কৰক, যেতিয়ালৈকে নেদেখুৱাওঁ তেতিয়ালৈকে আৰু ভিডিঅ'টো চাই থাকক। আমাৰ আৰ্টিষ্টে কাম কৰি আছে, ৰং কৰি আছে। এজন আৰ্টিষ্ট দেখিছে নাই, একদম এংগল মিলাই আছে, নিমিলেই মানে পূৰা একদম পোনকৈ। বাপৰে, বহুত কথা এইবিলাক, আমি বুজি নাপাওঁ, এইবিলাক আৰ্টিষ্টে বুজি পায়। মোৰ কাম এটা আছে, মই কামটো কৰি লওঁ, কৰি পেলাই আপোনালোকক দেখুৱাই দিম কামটো কেনেকুৱা হ'ল, চাই থাকক। আমি কামটো কৰিলোঁ, কৰি পেলাই আপোনালোকক দেখাম বুলি কৈছিলোঁ, দূৰৰ পৰা দেখাম। এইটো স্বচ্ছ ভাৰত অভিযানৰ ফালৰ পৰা কিবা চাইনবোৰ্ড এখন আছিলে, কিবা স্কুলে লিখিব লাগে, সেইটো লিখিবলৈ আহিছিলোঁ আমি। তো লিখি হ'ল। এতিয়া আমি যাওঁ আকৌ ওচৰত বেলেগ কিবা স্কুল আছে বোলে, সেইখন স্কুলত কৰোঁগৈ। ইয়াত হৈ গ'ল আৰু তাৰ মাজতে মই আপোনালোকক ইয়াৰ মাজৰ দৃশ্য দেখাম। গতিকে ব'লক চাওক, ইয়াৰ জেগাবোৰ খুব ভাল। স্কুলখনৰ কাষত এটা নামঘৰ আছে, এখন স্কুল। কি স্কুল নাজানো, চাই ল'ব লাগিব কি স্কুল। ফিল্ডত বহি আছে। বাকী আপোনালোকে কওকচোন, আপোনালোকৰ খবৰ খাতিবিলাক কেনেকুৱা? বহুত দিন আপোনালোকক লগ পোৱা নাই, তো বহুত দিনৰ মূৰত আহিছোঁ। খবৰ খাতিটো নিশ্চয় জনাব বুলি আশা থাকিলে, তো প্লিজ কমেণ্ট বক্সত জনাওক ন আপোনালোক ঠিকেই আছেনে। লকডাউন যদিও খুলিছে, আগৰ লিখা লাগিছেনে, কিবা ভাল পাইছেনে থাকি, কিবা এটা কমেণ্ট কৰি জনাওক। আমি এতিয়া পাঞ্জান LP স্কুলত আছোঁ। ইয়াত আমি কাম কৰি এইটো ঘৰত। গতিকে কামটো কৰি লওঁ, তাৰপিছত মই আপোনালোকক ইয়াৰ জেগা দেখাম, বলগীয়া জেগাবোৰ চাওক। আমি আছোঁ এতিয়া পাঞ্জান টাউনৰ কাষত থকা এখন স্কুলত। ইয়াৰ পৰা মই আপোনালোকক ইয়াৰ কিছু দৃশ্য দেখুৱাম। আপোনালোকে মোৰ আগত দেখাই থকা দৃশ্যখিনি কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰি জনাওকচোন। আৰু মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ছুটি কৰিম। তো আপোনালোকে
অলপ দীঘল হ'ব প্লিজ চাই দিব বুলি আশা থাকিলে ফ্ৰেণ্ডছ বহুত ভোক লাগিছিলে আমি দুটাই গৈ ঠিকছে এপেট মাৰি আহিছোঁ ফুল এপেট মাৰিলোঁ মাৰি পেলাই আহি আছোঁ এতিয়া আকৌ অলপ জেগাত আহিছোঁ পিছফালৰ পৰিৱেশ চাওক টাউনৰ পৰা অলপ ছাইডত আহিছোঁ টাউন মানে ভাবিছিলোঁ বৰ হেভি টাউন নেকি তেনেকুৱা টাউন নহয় মানে সৰু সুৰা তথাপিও আৰু ইয়াৰ কেনেকুৱা লাগিছিলে পৰিৱেশ গাঁৱলীয়া পৰিৱেশ চাই লওক আমি অহা ঠাইখনত মানে কিবা কি হ'ল জানো মই এনেকৈ ভিডিঅ' কৰি আহিছিলোঁ ল'ৰা দুটাই ৰখালে কি হ'ল বোলে তাৰপৰা নাই কি আৰু কথাটো বুজাই দিলোঁ আমি তেনেকুৱা কামত আহিছোঁ বুলি তাৰপৰা বুজি পালে অকণমান ড্ৰিংক কৰি আছিলে নিচাকৈ নাজানো বা ভয়লৈ আহিছিলে প্ৰায় কিবা অলপ জেগা থকা অলপ ঠিক নহয় নেকি চাগে বাকী মানুহখিনি ঠিকে আছে খাৰাং খৰচ মানে আমি ধুনীয়াকৈ বুজাই দিছোঁ একো নাই কিন্তু সেইকেইজনে কেলৈ বুজি পোৱা নাছিলে জানো চাগে অকণমান ক'ত যাওঁ কি নাই সুধিলে আৰু একো নাই বাকী ইয়াৰ আপোনালোকে কওকচোন ইয়াৰ জেগা চাই কেনেকুৱা পাইছে নিশ্চয় ভালেই পাইছে আমি মানে খুব ভাল পাইছোঁ ন জেগা চাই ভাল পাইছোঁ এনেই বাকী ভাল পোৱা নাই বাৰু মোৰ পিছফালে এনেকুৱা এটা পৰিৱেশ দেখা পায় গতিকে ইয়াৰ পিছৰ দৃশ্যখন চাওক আৰু ধুনীয়া দেখিব এইটো আমাৰ আৰ্টিষ্ট বকুৱে পূৰা মাৰি আছে ৰ'দ চদ নেমাৰে এটা বা বেলেগ আৰু পূৰা হা মিলা আৰু যেন বেয়া কৰিছে ফ্ৰেণ্ডছ এটা ডাঙৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লগা আছে মই কথাটো অলপ আগত গৈ ক'ম ইয়াত মানে অলপ ক'বলৈ দিগদাৰ আছে অলপ দেৰি ৰৈ দিয়ক মই আগত গৈ আছোঁ আমি অথনি যে কৈছিলোঁ জেগাটুকুৰা কথা মানে সেইটুকুৰা আছিলে অসম নাগালেণ্ডৰ সীমান্ত আমি গম নাপাওঁ নহয় বৰ্ডাৰ এৰিয়া বুলি তথাপিও তাত গুচি গ'লোঁ তাত কামটো কৰিলোঁ সেইটো কাৰণে আমাক আচলতে তেনেকৈ কৈছিলে আৰু যি কি নহওক তাৰ পৰিৱেশটো চাই আপোনালোকে নিশ্চয় ভাল পালে সেয়া আছিলে নাগালেণ্ড আমি আছিলোঁ অসমৰ একদম বৰ্ডাৰ লাইন যিটো মানে এইফালে অসম এইফালে নাগালেণ্ড তো আমি আধা কিলোমিটাৰ ডিফাৰেঞ্চ আছিলে তো মই আজি আপোনালোকক ইমানলৈকে দেখালোঁ যদি কিবাকৈ ব্লগটো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব লগতে চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব বাই